হাই হেল্ল' নমস্কাৰ আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে। গাইজ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ আজিৰ ভিডিঅ'টোৰ যি টপিকটো হয়তো আপোনালোকে ইতিমধ্যে থাম্বনেল চাই গমেই পাইছে। হয়, আজিৰ ভিডিঅ'টোৰ টপিকছ হৈছে ইউটিউবৰ পৰা কেনেকৈ iPhone 13 পালে। আপোনালোকে ভাবি চাওকচোন, মানে যেতিয়া ময়ো শুনিছোঁ ময়ো বহুত বেছি শ্বকড যে আমাৰো কি কপাল তাৰো কি কপাল ভাই। মানে ইউটিউবত কিবা কিবি কৰি সদায় মোবাইল টিপি থাকোঁ, মোবাইলৰ ওপৰতে দিনটোতে আমাৰ যিটো লাখ 10 টকাৰ চাবোন এটা নাপাওঁ, ই মানে আইফোন এটা পাই গৈছে, iPhone 13 80,000 ৰুপিছৰ এটা ফোন পাই গৈছে জাষ্ট এটা কমেণ্ট কৰি। চ' কেনেকৈ কি কৰি iPhone 13টো পালে আৰু কোনে পালে A to Z আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু লগতে যিটো আইফোনটো ইতিমধ্যে আহি পাইছে, সেই আইফোনটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম, মানে লাইক মিনি আনবক্সিং এটা কৰিম মানে। চ' চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু এতিয়া মানে যিজনে আইফোন পাইছে তাক মানে আপোনালোকৰ লগত আগতে চিনাকিটো কৰাই দিওঁ, তাৰপিছত তাৰ লগত অলপ কথা পাতিব চেষ্টা কৰিম, তাৰপিছত মই আপোনালোকক দেখুৱাম iPhone 13ৰ আনবক্সিং। চ' গাইজ এতিয়া আমাৰ লগত আছে এইজনে হৈছে শাহিল আল আৰিফ, যিজন শাহিল আল আৰিফে এই 13টো মানে গিভৱেতে মানে উইনাৰ এই শাহিল আল আৰিফ। তো প্ৰথমতে শাহিল আল আৰিফক মোৰ চেনেললৈ মই স্বাগতম জনাইছোঁ। তো এতিয়া আমি শাহিল আল আৰিফৰ পৰা জানিব বিচাৰিম শাহিল আল আৰিফৰ ফিলিংছটো, যেতিয়া মানে ই গম পাইছে iPhone 13টো পাইছে। হয়, iPhone 13 আমি বিচাৰি আছোঁ নাপাওঁ, ই মানে পাই গৈছে। যেতিয়া এটি পাইছে, যেতিয়া শাহিল আল আৰিফে যেতিয়া জানিলে যে iPhone 13টো পাইছে, তেতিয়া তাৰ ফিলিংছটো কেনেকুৱা আছিল এইটো মানে আমাৰ মাজত অলপ শ্বেয়াৰ কৰা। ফিলিংছটো বহুতেই ভাল আছিল। যেতিয়া মই লাইভটো চাই আছিলোঁ, বেছিকৈ মই ইউটিউবত লাইভটো চলি আছিল, তেতিয়া মই লাইভ চাই মোৰ মনটো এনেকুৱা ভাল লাগিছিল। তেতিয়া এনেকুৱা ফিলিং মই কেতিয়াও পোৱা নাছিলোঁ। অ' ভাই, কেনেকৈ পাবা iPhone 13 বুলি কথা? iPhone 13 মোৰ এটা ড্ৰিম আছিল আইফোন ল'বলৈ, তো মই গিফ্টত পাই গৈছিলোঁ iPhone 13। তো মোৰ ফিলিংছটো বহুতেই ভাল আছিল। তো এতিয়া আৰু ৰাইজে জানিব বিচাৰিব, ভিউৱাৰ্ছসকলে জানিব বিচাৰিব, আৰু লগতে ময়ো জানিব বিচাৰিম মানে কেনেকৈ পালা iPhone 13টো, কি প্ৰচেছটো কোৱা। প্ৰচেছ মানে একো নহয়, 3টা ষ্টেপ আছিল যে তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, আৰু ইনষ্টাত ফ'ল' কৰিব লাগিব, আৰু তোমাৰ ইনষ্টাৰ যিটো ইউজাৰ নেম আছিল সেইটো তাৰ কমেণ্টত পেষ্ট কৰি দিব লাগিব। যিটো কমেণ্ট বক্স আছিল এইটো জাষ্ট তোমাৰ ইউজাৰ নেম? হয়, অনলি ইউজাৰ নেম। অনলি ইউজাৰ নেমটো কমেণ্টত পেষ্ট কৰিয়ে পাই গ'ল আইফোন? হয় ভাই, ইয়াকে কয় লাক। আমাৰো লাক, মাতি চাওঁ নেকি? আমাৰো লাক, ইয়াৰো লাক। জাষ্ট এবাৰ ভাবি চাওকচোন, জাষ্ট ইয়াৰ যিটো কমেণ্ট বক্সত ইয়াৰ যি ইনষ্টা ID আছে সেইটো পেষ্ট কৰি দিছে, সেইটো কমেণ্টতে আইফোন উইনাৰ। ইয়াকে কয় লাক নে কি কয়? তো মানে এতিয়া কি কৰি আছে আইফোনটো যেতিয়া আহিছে হাতত, কি কৰি আছে আইফোনেদি? এনেই বেলেগ কিছু কৰা নাই, এনেই 3টা এটা মানে এপ ডাউনলোড কৰি ইনষ্টা, ইউটিউব, আৰু মই ভাবিছোঁ এইটোতে মই ভৱিষ্যত ব্লগিং চেনেল খুলিম। আচ্ছা। আৰু ব্লগিং ভাল ভিডিঅ' বনাই যাম। আৰু ৰিলছ দেখা পাই আছোঁ আজিকালি ইনষ্টাত। আজিকালি মই অলপ বেছিকৈ পষ্ট কৰোঁ, আগতেও ৰিল বনাইছোঁ, এতিয়া আৰু আইফোন আছে বেছিকৈ বনাওঁ ৰিল। ফিলিংছটো বহুত ভাল নেকি? জোচ মানে তামাম। চ' গাইজ এতিয়া মানে শাহিলৰ লগত, আৰু সৰু ল'ৰা ইমান কথাও ইমান মানে ক্লিয়াৰলি নাহে, আৰু স্পীড বেছি আহে। ইয়াক মই বহুত কৈছোঁ যে ভিডিঅ' বনাওঁতে মানে কথাটো অলপ লাহে লাহে কবি, কিন্তু লাহে লাহে ঠিক হ'ব বাৰু। চ' যিটো আইফোন আছে, আইফোনটো এতিয়া আপোনাৰ লগত মানে অলপ শ্বেয়াৰ কৰিছোঁ ৰ'ব। চ' এইটোৱে হৈছে iPhone 13 যি গিভৱেত পাইছে শাহিল আল আৰিফে। অ' ভাই, লগ খোলা। এইটোৱে হৈছে আইফোন। চ' আপোনালোকৰ লগত অলপ আইফোনৰ যি ভিডিঅ' কোৱালিটি মানে অলপ মানে ভিডিঅ' শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। এইটো আছে iPhone 13, আৰু আইফোনৰ মানে কেমেৰাৰ কথা আপোনালোকক ক'ব নালাগে, এনেই ভাল, বহুতেই জানে মানে, আৰু স্পেচিয়েলি কেমেৰাৰ কাৰণে আজিকালি অলপ বেছি ভাল কৰিছে। চ' এইটো হৈছে আইফোন। আৰু কি দেশী গেমাৰ্ছে মানে ইয়াক স্পেচিয়েলি কৈছে, ইয়াৰ যেতিয়া ইনষ্টা ID টো চাইছিলে যে দেশী গেমাৰ্ছ মানে অমিত ভাই ই ফ্ৰী ফায়াৰ খেলি থাকে হয়নে? দেশী গেমাৰ্ছ নামৰ এটা ইউটিউব চেনেল আছে, যাৰ স্বত্বাধিকাৰী হৈছে অমিত ভাই। সেই অমিত ভাইয়ে মানে এটা লাইভ দিছিলে, মেইনলি তাৰ 13 মিলিয়ন স্পেচিয়েলত এটা লাইভ দিছিলে। সেই লাইভত আছিলে এই গিভৱেটো 13 গিভৱেত যেতিয়া ই উইনাৰ হৈ গ'ল, তাৰ ইনষ্টা ID টো দেখে মানে অমিতে কৈছিলে যে ইটো 14 নে 15 ইয়াৰ্ছৰ এজন ল'ৰা হ'ব। চ' ইয়াক যদি মই iPhone 13টো দিওঁ, চ' চাৰ্জাৰ কিনিব নোৱাৰিব, ঘৰৰ পৰা চাৰ্জাৰ কিনি দিব নাই, সেইকাৰণে এক্সট্ৰাকৈ চাৰ্জাৰ এটাও কিনি দিছে, তাৰমানে নিজে কিনি পঠাই দিছে কৰিয়াৰ কৰি। ফাৰ্ষ্টত কেইদিনমান অলপ লেট হৈছিলে, ই আকৌ মানে মেছেজ কৰি ইয়াক কৈছে তই টেনশ্যন ল'ব নালাগে, তই বস্তুটো পাই যাবি, কিবা এটা কামৰ কাৰণে দিব পৰা নাই। আৰু তেতিয়া মানে অসমত ফ্লাডৰো বহুত এটা প্ৰব্লেম আছিলে, চ' তেতিয়া দিয়াটো সম্ভৱ নাছিল। আৰু মানে ইটো কেইদিনমান ধৰি ইউজ কৰি আছে। আনবক্সিংটো ক'ব গ'লে আৰু কি আছে অলপ দেখুৱাই আছোঁ ৰ'ব। এটা বক্স এটা আইফোন, ভাই মজাই বেলেগ। এইটো কি খাতা কলম, জন্মৰ চাৰ্টিফিকেট, ফোন কৰোঁ। এইটোৱে কেতিয়াবা আমাৰ কপালত কেতিয়াবা লাগিব নে নাই, এইটো এনেকৈ
চ' গাইছ এতিয়া মানে মিনি আনবক্সিং দেখুৱাই আছোঁ যিহেতু আগতে ই আনবক্সিং কৰিছে কি আছে চ' এইটো আছে এটা কেবল এটা দিছে লগত আৰু কি এডাপ্টাৰ এটা আৰু এইটো কথাটো কৈছোঁৱে কিবা জন্মৰ চাৰ্টিফিকেট কিবা কিবি আৰু এই চেফটিন এটা নে কি কয় এইটোৱে যিয়ে নহওক চেফটি নেই তাৰপিছত বক্স টক্স আছে আৰু মানে আইফোনৰ বস্তুবোৰ চালে এনেকুৱা লাগে যে সদায় চায়ে থাকোঁ নিজৰ নাই না কেতিয়াবা হ'ব ভাই দুজনে মানে কৈ আছে মানে দিব বুলি আশাই মানে ৰাখি আছে কিবা হয় গাইজ চাহিল আল আৰিফ মোৰ ভাইটি হয় চ' ভাবিলোঁ ভাইটিয়ে যিহেতু আইফোন এটা পাইছে ইউটিউবৰ থ্ৰু দি চ' ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকৈ এই আইফোন 13টো পালে মানে প্ৰচেছটো কি আছিলে চ' সেইকাৰণে ভিডিঅ' এটা বনাই দিলোঁ আৰু মানে ভিডিঅ' বনাই এটা ভাল লাগে জোচ এটা থাকে ন চ' ভিডিঅ' এটা লাগে সেইকাৰণে ভিডিঅ' এটা বনালোঁ মানে আৰু নিজৰ এটা ইণ্টাৰেষ্টেড আছিলে মানে এইটোৰ প্ৰতি টপিক্সটোৰ প্ৰতি যে আইফোন 13 পাইছে কেনেকৈ চ' মই অলপ জানো ভালকৈ মানে তাৰ পৰা আৰু লগতে যিহেতু মই জানিম আপোনাৰ লগত অলপ শ্বেয়াৰ কৰোঁ সেই ভাবিলোঁ মানে ভিডিঅ' এটা বনালোঁ যেই নহওক ভাই তোৰ যিটো কপাল অলপ দিবি আমাক কেতিয়াবা লৈ ফুৰি থাকিম কেতিয়াবা মানে ঠকিবে কি যেই নহওক আৰু লাষ্টত কিবা এটা ক'বা নেকি তো গাইছ মোৰো এটা ব্লগিং চেনেল আছে যদি আপোনালোকে চাব পাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত লিংক আছে আপোনালোকে যাই মোৰ ভিডিঅ'বোৰ চাব পাৰে আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিকে আছে চাহিল আল আৰিফেও মানে এটা ব্লগিং চেনেল খুলিছে এতিয়া মানে খুলিব আইফোন পাইছে ৰিলছ বনাই আছে ইউটিউবত এতিয়া মানে ৰাজ কৰিব বিচাৰি আছে তাৰ মানে এতিয়া মানে আইফোনেদি ভিডিঅ' কৰিব ভাই লোক যদি আপোনালোকে বিচাৰে দেন তাৰ ভিডিঅ'ৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম তাৰ পৰা লৈ কিনে মানে জাষ্ট এবাৰ চেক কৰিব পাৰে যদি ভাল লাগে দেন ছাবস্ক্ৰাইবটো কৰি দিব আৰু স্পেচিয়েল থেংকছ টু বাহাৰুল ইছলাম আহমেদ বহুত বেছি হেল্প কৰাৰ কাৰণে লগতে চাহিল ভাই আৰু এই দুজনে মোক মানে স্পেচিয়েলি কৈছে আইফোন এটা কিনি দিব আপোনালোকে মানে বাহাৰুল ইছলাম আহমেদ আৰু চাহিল ভাই অপি কমেণ্ট কৰি দিয়ক অতি সোনকালে আইফোন লাগে চ' গাইজ আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ